মই আছো বৰ্তমান নাওঘাটাত বাটনাত চালো আৰু স্বাধীনতা দিৱসৰ উপলক্ষে এই বাটনাখন কৰা হৈছে। অভিভাৱক বৃন্দলৈ মোৰ এটাই অনুৰোধ যে বিশেষত সাপে নহওক কিয় তেওঁ নিজ হাতেৰে মানে ধৰিব পাৰে। এটি হল মুক্তি বাহিনী আৰু আনটো দল হল মৃত্যু বাহিনী। ইংৰাজক মই আমাৰ দেশৰ পৰা খেদি পঠিয়ামেই। ৰাইজসকল, আপোনালোকক শেষবাৰৰ বাবে ৱাৰ্ণিং দিয়া হৈছে। আপোনালোকে যদি 1 মিনিটৰ ভিতৰত এই জাগাটো খালী কৰি নিদিয়ে আমি আপোনালোক গুলি কৰিবলৈ বাধ্য হ'ম। ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল কিশোৰ জেটজি নাথ। মই আছো বৰ্তমান নাওঘাটাত আৰু নাওঘাটাত মই আজি এটা বেলেগ কামত আহিছিলো। বিশেষ কামত মানে আমাৰ আন এটা ইউটিউব চেনেল অ' মাই গড আছামিজ, তাত এখন ব্যতিক্ৰম ধৰ্মী অসমীয়া ছবি অ' মাই গড আছামিজ ইউটিউব চেনেলটোত বৰ্তমান উপলব্ধ হৈছে। আৰু তাৰে কাৰণে এটা সাধাৰণ প্ৰমোচন আৰু যেনেকুৱা ধৰক দেখাইছোঁ আপোনালোক, মই পোষ্টাৰ মাৰিলোঁ। আৰু মোৰ লগত আছে ঋতুৰাজ শৰ্মা, মোৰ বন্ধু ঋতুৰাজ শৰ্মা। আৰু এই ছবিখন ৰচিত আৰু পৰিচালিত মোৰ বন্ধু ঋতুৰাজ শৰ্মা আপোনালোকক দেখালোঁ। সেই কথাখিনি কৰিছে আৰু সেইটো কামত আহোঁতে হঠাতে পালোঁ ইয়াতে এখন মানে বাটৰ নাট। ভিডিঅ'ত দেখিছোঁ কিন্তু বাটৰ নাট মই আচলতে নিজ চকুৰে প্ৰত্যক্ষভাৱে দেখা নাই। আজি অন দ্য স্পটত বাটৰ নাট চালোঁ আৰু আপোনালোককো দেখাইছোঁ। আৰু চাব মোৰ ভিডিঅ'টোত সঁচাকৈ ব্যতিক্ৰম ধৰ্মী বাটৰ নাট। স্বাধীনতা দিৱসৰ উপলক্ষে এই বাটৰ নাটখন কৰা হৈছে। আমাৰ দেশখন স্বাধীন কেনেকৈ হ'ল আচলতে সেইখিনি সাধাৰণকৈ মানে কম সময়ৰ ভিতৰতে দেখাইছে। কোনো কাৰিকৰী কৌশল নাই, লাইট নাই, কোনো মিউজিক ছিষ্টেম নাই। সিহঁতেৰে এটা সাধাৰণ মিউজিক ছিষ্টেম আছিল, সেইটোৰে কৰিছে। সেইখিনি আপোনালোকক মই দেখাইছোঁ, আপোনালোকে এনজয় কৰক, সেইখিনি চাওক। আৰু ইয়াৰ লগতে আপোনালোকক এটাই অনুৰোধ যে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে প্লাষ্টিক কাপোৰৰ পৰা আদি কৰি মানে সৰু ডাঙৰ গোটেইখিনি আমাৰ জাতীয় পতাকাখন চেল কৰি থকা হৈছে। আপোনালোকে কিনক, জাতীয় পতাকাখনটো কিনিবই লাগিব ব্যৱহাৰ কৰিব লাগিলে, কিন্তু সেইখন আপোনালোকে সঠিক কামত ব্যৱহাৰ কৰক। জাতীয় পতাকাখন যাতে কোনো ৰাস্তা ঘাটে পৰি নাথাকে আমাৰ স্বাধীনতা দিৱস উদযাপন কৰা হোৱাৰ পিছত, এইটো আপোনালোকলৈ মোৰ কাতৰ অনুৰোধ। আৰু বিশেষকৈ অভিভাৱক বৃন্দলৈ মোৰ এটাই অনুৰোধ যে বাচ্ছাবিলাকক বিশেষকৈ যিয়ে ব্যৱহাৰ কৰিব জানে তেওঁলোকক দিয়ক বাৰু, কোনো কথা নাই। কিন্তু একদম সৰু সৰু ল'ৰা ছোৱালী বা বাচ্ছা যেনেকুৱা আছে সেইবিলাকে ধৰক ব্যৱহাৰটো বৰ্তমান জনা হোৱা নাই, সেইকাৰণে এই জাতীয় পতাকাখন ব্যৱহাৰ কৰিব নিদিয়ে যেন, সেইটোৱে মোৰ কাতৰ অনুৰোধ। তো এতিয়া ভিডিঅ'টো উপভোগ কৰোঁ আহক। মই এজন দাদাক লগ পালোঁ আৰু মই জনামতে দাদাজনে মানে যিকোনো আপোনালোকে যিমান বিষাক্ত সাপে নহওক কিয় তেওঁ নিজ হাতেৰে মানে ধৰিব পাৰে। মানে মই ভিডিঅ' চাইছোঁ আৰু আপোনালোকৰ দাদাৰ এটা ইউটিউব চেনেল আছে, তাত মানে সাপবিলাক কেনেকৈ ধৰা হয় আৰু দাদাই ধৰি আমাক দেখাই। আপোনাৰ চেনেলটোৰ নাম কি আছিল? নমস্কাৰ। প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনাৰ মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল কিশোৰ জেটজি নাথ। মানে মই আগতে এটা বেলেগ কণ্টেণ্টৰ ভিডিঅ' দিছিলোঁ, যেনেকুৱা ধৰক মই বাঁহৰ কাম কিছুমান কৰিছিলোঁ। সেই বাঁহৰ কামত মই মানে এতিয়া মানে সময় নাপাওঁ, সেইকাৰণে মই সেই বাঁহৰ কামবিলাক মই এৰি দিছোঁ বৰ্তমান। কিন্তু এই সাধাৰণ 2-এটা মানে ব্লগিং ভিডিঅ' মই আপলোড কৰিছোঁ। আৰু আপোনাৰ ঠিক ভাল লাগিল আপোনাক লগ পাই। ইয়াত আমাৰ নাওঘাটত আহোঁতে লগ পালোঁ আপোনাক চকতে। ধুনীয়া। মই ৰাজীৱ কলিতা হয়। মই সাপ ধৰো বৰ্তমান সকলোৱে জনাজাত মানে হৈছে। ময়ো দেখিছোঁ মানে মই আমাৰ সিদিনা মৰিপাৰাৰ দোকান এখন মানে সাপ এটা দেখাত একদম বিষাক্ত সাপ আপুনি ধৰিছিল, মই দেখিছিলোঁ। মানে এইটো আচলতে কোবৰা আছিল, ফেটি সাপ আছিল। মোৰ ইউটিউব চেনেল আছে, ইউটিউব চেনেলটোৰ নাম হ'ল ৰাজীৱ কলিতা স্নেকমেন। আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰি পেলাই মোক আৰু শ্বেয়াৰ কৰিব, আৰু মোক যিমান পাৰে আপোনালোকে আগবাঢ়ি যোৱাত যাতে সহায় কৰে। আমাৰ দ্বাৰা মই জনামতে আপোনাৰ এই আমাৰ অঞ্চলত মানে ধৰক কিছুমান এনেকুৱা ঠাইত সাপ সোমাই যে আমি মানে খেদি কিনে ওলাব নোৱাৰোঁ। তেনেকুৱা যদি ঠাইত আপোনাৰ সাপ সোমাই থাকে তেতিয়া আপোনাক খবৰ দিলে আপুনি যায়নে ওলাব? মই নিশ্চয় যাওঁ, গৈ পেলাই মই সাপটো ধুনীয়াকৈ ধৰি ফৰেষ্টত জংঘলত মই। ঠিক আছে, মই আপোনালোকক মই দাদাৰ চেনেলটোৰ লিংকটো মই আপোনালোকক দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু দাদাক নিশ্চয় আপোনালোকে জনাব যদি আপোনালোকৰ তেনেকুৱা কোনো অসুবিধা হয় সাপৰ ক্ষেত্ৰত, বিশেষকৈ দাদাই নিশ্চয় যাব, আপোনালোকক সহায় কৰিব। ফোন নম্বৰো দিয়া আছে। হয়, ফোন নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে লৈ ল'ব তাৰ পৰা। ঠিক আছে, ধন্যবাদ। থেংক ইউ। আমাৰ নাটক চাওক, এই নাটক চাওক, নাটক চাওক, আমাৰ নাটক চাওক, এই নাটক চাওক, নাটক চাওক, আমাৰ নাটক চাওক, এই নাটক চাওক, নাটক চাওক, আমাৰ নাটক চাওক। এই ঘৰে ঘৰে পতাকা, হৰ হৰ তিৰংগা, ঘৰে ঘৰে পতাকা,
हर घर तिरंगा नाटक चाওক আমাৰ নাটক চাওক আমাৰ নাটক চাওক আমাৰ নাটক চাওক আমাৰ নাটক চাওক ঘৰে ঘৰে পতাকা হৰ ঘৰ তিৰংগা ঘৰে ঘৰে পতাকা হর ঘর তিরঙ্গা নাটক চাওক আমাৰ নাটক চাওক কিহৰ প্ৰতিজানে জাতীয় পতাকা লৈ আপোনালোকে গম নাপায় নেকি স্বাধীনতা দিৱস আহি স্বাধীনতা দিৱস মই জনাতো স্বাধীনতা দিৱস 15 আগষ্টতে উদযাপন হ'ব হয় ঠিকেই কৈছে আপুনি 15 আগষ্ট কিন্তু এইবাৰ আমাৰ দেশে 76 সংখ্যক স্বাধীনতা দিৱস পালন কৰিব আমাৰ দেশ স্বাধীন হোৱাৰ আজি 75 বছৰ হ'ল আৰু আমি স্বাধীন হোৱাৰ আজি 75 বছৰ অতিক্ৰম কৰিলে এই বছৰ আমাৰ চৰকাৰে স্বাধীনতা অমৃত মহোৎসৱ হিচাপে পালন কৰিছে এইবোৰতো প্ৰচাৰ চলি আছে আপোনালোকে চোৱা নাই জানো উৎসৱ নহয় অমৃত মহোৎসৱ আজাদী কা অমৃত মহোৎসৱ ইয়াৰ ফলত আজি আমাৰ দেশ স্বাধীন হ'ল এতিয়া আমাৰ স্বাধীনতাৰ নিজা পৰিচয় হ'ল আমাৰ এই জাতীয় পতাকা এই পতাকাৰ তলত আমি সকলোৱে এক আমি ভাৰতীয় প্ৰতিখন ৰাষ্ট্ৰৰে নিজা পৰিচয় এই ৰাষ্ট্ৰীয় পতাকা আৰু তোমালোকে বৰ ভাল কথা কৈছা ঠিকেই এই জাতীয় পতাকাই আমাৰ পৰিচয় আৰু ইয়াক সকলোৱে সন্মান কৰিব লাগে আৰু ই আমাৰ ভাৰতীয় নাগৰিকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য এয়া স্বাধীনতাৰ ৭৫ বছৰৰ জাগৰণ যাত্ৰা ঘৰে ঘৰে পতাকা হৰ ঘৰ তিৰংগা আৰু ইয়ে আমাক আগুৱাই যোৱাত সাহস দিয়ে বুজিছো এইবাৰ তাৰমানে আমাৰ এই স্বাধীনতা দিৱসত আমাৰ এই বীৰ শ্বহীদবোৰৰ ত্যাগক সন্মান জনাব দায়িত্ব আহক বৰ ভাল কাম কৰিলা দেই তোমালোকে দায়িত্ব আপুনি আমাৰ ৰাইজক অকমান অমৃত মহোৎসৱৰ বিষয়ে অকমান বুজাই দিয়ক তোমালোকে বহাচোন বহা আমাৰ ভাৰতখন একেদিনাই ইংৰাজৰ কবলৰ পৰা মুক্ত হোৱা নাছিল আমাৰ দেশৰ ডেকা বুঢ়া ল'ৰা ছোৱালী যুৱক যুৱতী সকলোৱে মিলি এই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল আৰু এনেদৰে তাৰ ফলশ্ৰুতিতে আমাৰ এই ইংৰাজৰ কবলৰ পৰা দেশখন মুক্ত হ'ল বুজি পাইছা আৰু এই গান্ধীজীয়ে আমাৰ মহিলাসকলক এই আন্দোলনত জপিয়াই কৰাৰ বাবে আহ্বান জনাইছিল বুজি পাইছা নে পাইছা আপুনি অকমান আমাক বহলাই বুজাই দিয়ক কাৰণ আমিবোৰতো চব নিজক লৈ ব্যস্ত আমিবোৰতো এইবোৰ বস্তু কাহানিয়ে পাই পাহৰি পেলালো হয় তুমি ঠিক কথাই কৈছা তোমালোকে কাহানি পাই পাহৰিছা এইবোৰ আমাৰ এই দেশৰ মানুহখিনিক ব্ৰিটিছসকলে কি কৰিছিল কান্দি ধান খুৱাই কানিয়া কৰি পেলাইছিল মানুহখিনি এলেহুৱা হৈ পৰিছিল আৰু তেওঁলোকে ইয়াৰ ব্যৱসায় কৰি আমাৰ দেশত ৰাজত্ব কৰিছিল আমাৰ মানুহখিনিক পৰাধীন কৰি ৰাখিছিল বুজিছা কিন্তু এন সময়তে আমাৰ কি হ'ল আমাৰ দেশৰ কিছু লোকৰ নেতৃত্বত এই ব্ৰিটিছক খেদাৰ আন্দোলন হ'ল ব্ৰিটিছৰ অসহযোগ কৰা হ'ল হৈ পেলাই আমাৰ আজি পৰাধীন দেশ স্বাধীন হ'ল তেওঁলোকৰ ভিতৰত আছিল চৰ্দাৰ বল্লভ ভাই পেটেল লালা লাজপত ৰায় বাল গংগাধৰ তিলক সুভাষ চন্দ্ৰ বোস ভগত সিং মংগল পাণ্ডে আদি কৰি তেওঁলোক আমাৰ কাৰণে আজিকালি চিৰনমস্য তেখেতসকলৰ যুদ্ধৰ ফলতে আজি আমি স্বাধীনতা পাইছো 1942 চনৰ সেই 20 ছেপ্টেম্বৰৰ দিনা গহপুৰৰ সেই কনকলতাৰ কাহিনীয়ে আজিও আমাক এই গহপুৰলৈ এৰি নিয়াই লাগে ৰাইজসকল আপোনালোকেতো দেখিছে আমি গান্ধীজীৰ আদৰ্শ আৰু তেখেতৰ ঐকান্তিৰ এই আন্দোলনত যোগদান দিব লাগিব কি কয় ৰাইজ
আপোনালোকে স্ব ইচ্ছাই এই আন্দোলনলৈ ওলাই আহিছে আমি অতি সুখ পাইছো ইতিমধ্যে বহুতো লোকে এই আন্দোলনত যোগদান কৰিছে হয় ইতিমধ্যে বহুতো লোকে এই আন্দোলনত যোগদান কৰিছে কিন্তু তাৰ পাছতো আমি এই দলটিক দুটা ভাগত ভাগ কৰিছো এটি হ'ল মুক্তি বাহিনী আৰু আনটো দল হ'ল মৃত্যু বাহিনী আৰু এই মৃত্যু বাহিনী সকলো যুৱক যুৱতী আৰু আই মাতৃসকলে যোগদান কৰিছে যোগদান কৰিব বিচাৰো কনকলতা তুমি এবাৰ ভালদৰে ভাবিছ তুমি এই দলটিত যোগদান কৰাৰ পিছত পিছুৱাই যাব নোৱাৰিবা আৰু তুমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব মই প্ৰতিজ্ঞাবদ্ধ ঠিক আছে তই এইবোৰ কি কৰিব ওলাইছে তোৰ ককা দেউতাজনো মান্তি হ'ব মই সকলোবোৰ ভাবি চিন্তাই কৈছো এই ইংৰাজক মই আমাৰ দেশৰ পৰা খেদি পঠিয়ামেই আৰু তুমি চিন্তা নকৰিবা মই ক'লে ককাই নিশ্চয় মানি ল'ব জানো ৰাইজ আপোনালোক সকলে মুক্তি বাহিনী আৰু মৃত্যু বাহিনীৰ সদস্য দেশ আৰু আইন মাতৃৰ হকে আমি বলিদান দিবলৈ ওলাই আহিছো এই ইংৰাজ বঙালক আমি আমাৰ দেশৰ পৰা খেদি পঠিয়াবই লাগিব ৰাইজ কোনে ভয় নহ'ব আমি আমাৰ অসম দেশৰ মাতৃক এই ইংৰাজৰ কবলৰ পৰা মুক্ত কৰিব লাগিব আৰু আমি ইংৰাজৰ পৰা মুক্ত হ'ব লাগিব আৰু তাৰ আগতে ৰাইজ বঙালৰ বন্ধুকক দেখি কোনে ভয় নহ'ব ৰাইজ সকলোৱে ওলাই আহিব ৰাইজ এইখন ইংৰাজ বঙালৰ দেশ নহয় এইখন আমাৰ দেশ এই আমাৰ মাটি এইখন বীৰ চিলাৰায়ৰ দেশ এইখন লাচিত বৰফুকনৰ দেশ ইয়াত ইংৰাজৰ শাসন সহ্য কৰা নহ'ব ইয়াত আমাৰ শাসন চলিব আমাৰ ৰাইজ বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম ইংৰাজ হুঁচিয়াৰ 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 ইংৰাজ বাহিৰ 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 বন্দে মাতৰম বন্দে মাতৰম তেওঁলোকে প্ৰশাসন থানাৰ পিনে আহি আছে কি কৰে যায় এটা কাম কৰ প্ৰশাসন থানালৈ আহিবলৈ নিদিবা তারা ওয়ান কৰি দিয়ে আৰু তেওঁলোকে নামানিলে পুলিচ চলাই দিব লাগিব ৰাইজ শান্ত হওক নহলে আমি গুলি চলাবলৈ বাধ্য আপোনালোকে নহলে আমি গুলি চলাই দিম আপোনালোকক আমি আপোনালোকৰ হুমকিত ভয় নকৰো কি গান্ধীজীৰ আদেশত আমি থানাত আমাৰ পতাকা উৰাম ইংৰাজৰ পতাকা আমি নমাই দিম ইংৰাজ হুঁচিয়াৰ 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 কি কৰা যায় তেওঁলোকক 1 মিনিট সময় দিয়া 1 মিনিট সময় যদি তেওঁলোকে পিছুৱাই নাযায় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত ফায়াৰ কৰি দিব বন্দে সাৱধানক আপোনালোকৰ আমি গুলি চলাওঁ গতিকে আপোনালোকে পিছুৱাই যাওক বন্দে ইংৰাজ বাহিৰ ৰাইজসকল আপোনালোকক শেষবাৰৰ বাবে ৱাৰ্ণিং দিয়া হৈছে আপোনালোকে যদি 1 মিনিটৰ ভিতৰত এই জাগাটো খালী কৰি নিদিয়ে আমি আপোনালোক গুলি কৰিবলৈ বাধ্য হওঁ আগবাঢ়ক ইংৰাজ বাহিৰ ইংৰাজ বন্দে 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 ভাৰত মাতাকে নাটক চালে আমাৰ নাটক কেনে পালে নাটক চালে আমাৰ নাটক কেনে পালে নাটক চাওক ভগত সিঙৰ নাটক চাওক ভগত সিঙৰ নাটক চাওক তুমি জানাই দিয়া তাতে হুকুম কৰিছে যে কাইলৈ ৰাতিপুৱা ভগত সিঙৰ ফাঁচি হ'ব অ'কে ছাৰ ভগত সিং অহা কাইলৈ তোমাৰ ফাঁচি হ'ব শুনি অতি সুখ পালো জেইলাৰ কি ফাঁচিৰ খবৰ তোমাক আনন্দ দিছে কাৰণ এজন ভগত সিঙৰ মৃত্যু হলে এজন সুখদেৱৰ মৃত্যু হলে আৰু এজন গুৰুদেৱৰ মৃত্যু হলে তেনেকুৱা আৰু 10জন বীৰৰ জন্ম হব ভগত সিং তুমি ইংৰাজৰ হাতত হাত লৈ লোৱা
তোমাৰ বহুত লাভ হ'ব, তোমাৰ বহুত সপোন আছে। তুমি হাত মিলোৱা আৰু তুমি ৰেহাই পাই যাবা। ৰেহাই? এই ভগত সিঙে ইংৰাজৰ পৰা ৰেহাই বিচাৰিব? সপোন, মোৰ এটাই সপোন, এই দেশৰ স্বাধীনতা। ভগত সিং, তুমি ভাবিছা নেকি তোমাৰ মৃত্যুৱে তোমাৰ দেশৰ স্বাধীনতা আনি দিব? তুমি ভুল ভাবিছা। আহা, তুমি আমাৰ লগত আহা, নহলে তুমি কাইলৈ ফাঁচি কাঠত লমিবলৈ সাজু হৈ থাকা। তুমি কি ভাবিছা এই ভগত সিঙে বহুতো ত্যাগ আৰু বলিদানৰ মাজত ডাঙৰ হৈছে? ই মৃত্যুক, এই ভগত সিঙে মৃত্যুক হাঁহি হাঁহি আঁকোৱালি ল'ব, হাঁহি হাঁহি। গতিকে তেওঁলোকৰ প্লেনটো ডিছমিছ কৰাৰ বাবে আজি সন্ধিয়াই তাক ফাঁচি দিব লাগিব। তুমি ফাঁচিৰ ব্যৱস্থা কৰা যে নাই? ভগত সিং, তোমাক আজি সন্ধিয়া ফাঁচি দিয়া হ'ব। ৰবা জেইলাৰ, তুমি দেখা নাই এজন বিপ্লৱীয়ে আন এজন বিপ্লৱীৰ সৈতে কথা পাতি আছে? ৰবা। ঠিক আছে, তুমি তোমাৰ বিপ্লৱীৰ লগত কথা পাতা, মই খন্তেক গৈছো। ভগত সিং, বলা। বলা বন্ধুসকল, আমি উঠো এতিয়া। বন্দে মাতরম, বন্দে মাতরম, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, বন্দে মাতরম। সাইমন গো ব্যাক, সাইমন গো ব্যাক, ইনকলাব জিন্দাবাদ। তোমালোক সাজু নে? আমি সাজু আছো। তোমালোকৰ শেষ ইচ্ছা? আমার এক ইচ্ছা, আমার হাত দুখন বান্ধি রাখিলেও তোমালোকে আমার মুখখন খুলি রাখিবা। তোমালোকৰ হাত খোলা থাকিলেও তোমালোকৰ মুখ বন্ধ হ'ব। আৰু কিবা ইচ্ছা? আমাক এবাৰ শেষবাৰলৈ আলিংগন কৰিবলৈ অনুমতি দিয়া হওক। অ'কে, তাৰপিছত আমি হাঁহি হাঁহি মৃত্যুক আঁকোৱালি ল'ম। অ'কে। বন্দে মাতরম, বন্দে মাতরম, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, সাইমন গো ব্যাক, সাইমন গো ব্যাক, ইনকলাব জিন্দাবাদ। ভারত আন্দোলন মানে গান্ধীজির নেতৃত্বে ভারত আন্দোলন ঘরে ঘরে জাতীয় পতাকা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে জাতীয় পতাকা, ঘরে ঘরে তিরঙ্গা। বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম। তামোলপুৰ প্ৰশাসন, জিলা প্ৰশাসন আৰু তামোলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ যুটীয়া সহযোগত আমাৰ উদ্দীপন তামোলপুৰ গোষ্ঠীয়ে দুদিনীয়া কাৰ্যসূচীৰে চৰকাৰী নিৰ্দেশনাত আমি এখন বাৰ্তানাট প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আমি যোৱা 8 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। যোৱাকালি আমি তামোলপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই আমাৰ বাৰ্তানাটখন উদ্বোধন কৰিলে তামোলপুৰ প্ৰশাসনৰ তৰফৰ পৰা। আৰু তাৰ পিছতে আমি তামোলপুৰৰ বিভিন্ন ঠাইত আমি বাৰ্তানাটখন প্ৰদৰ্শন কৰিছোঁ। বাৰ্তানাটখন আমি বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি যোৱাকালি আমি কুমাৰীকেইটা অঞ্চলত এই নাটখন আমি প্ৰদৰ্শন কৰিছোঁ। তাত যথেষ্ট মানুহৰ সমাগম হৈছিলে, আমি খাই কৰিছোঁ। আৰু তাৰ পিছতে আমি তামোলপুৰৰ মটনা চক, ডিমেলা পাৰ্ক এই অঞ্চলবোৰত আমি প্ৰায় যোৱাকালি আমি 4টা দৰ্শনী প্ৰদৰ্শন কৰি বাৰ্তানাটখন সামৰিছোঁ। আজি আকৌ আমি জিলা প্ৰশাসনৰ নিৰ্দেশত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তামোলপুৰ মহাবিদ্যালয় আমি ৰাজবিভাগত এই দুটা শ্ব' আমি কৰিছোঁ। দুটা প্ৰদৰ্শনীৰ পিছত আমি এই নাগৰিকজুলিত আমি আজি প্ৰদৰ্শন কৰিছোঁ এই নাটখন। আৰু নাগৰিকজুলিত আজি বজাৰ আছিলে, তাত বহু মানুহৰ যথেষ্ট। আমি সকলোৱে ভাৰতীয় পতাকাসমূহ সন্মান জনাব লাগে আৰু নৰেন্দ্ৰ মোদীৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ যি আহ্বান, এই আহ্বানক সন্মান জনাব লাগে। লগতে আমি নিজেও
দায়িত্বশীল নাগৰিক হিচাপে আমি এই পতাকাখন সকলোৱে 13 চৈধ্য কৰ্মীভাগত উত্তোলন কৰিম। প্ৰত্যেকটো ঘৰতে আমি উত্তোলন কৰিম।